মই এটা বস্তু বুজি নাপাওঁ যে কিছুমান ভিডিঅ' মই দিছিলোঁ ফেচবুকত, কি হ'ল যে ভিডিঅ' কিছুমান চাই পিনে আমাৰ নগাঁৱৰ লোকেলে ডাইৰেক্ট অফিচত অহাৰ কাৰণে ফোন কৰে মোক যে দাদা ডাইৰেক্ট মই যাওঁ, বায়'ডাটা নপঠাওঁ, ডাইৰেক্ট যাওঁ। তেওঁলোকে ঠিক আছে, মই কৈছোঁ ঠিক আছে যদি তেনেকৈ আহা, তো বায়'ডাটাটো আগত দিলে সুবিধাটো কি হয় যে বায়'ডাটা চাই বা ৱৰ্ক মানে যিটো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকে সেইটো চাই আমালোকে মানে তাক মাতিব পাৰোঁ, বা আজি ছাৰ আছে বা মই আছোঁ। তাৰপিছত কি হয় তেওঁলোকে নিজে হঠাৎকৈ এদিন অফিচত আহি যায়, আহি পিনে ছাৰক দেখা নাপায় বা কোনো তেওঁলোকৰ ইণ্টাৰভিউও লোৱা নহয়, কোনো সোধা পোছাই নহয় তাক যে কি কামৰ যোগ্য আছে বা কি। তো মই ক'ব তেনেকৈ আহিব নালাগে, পটককৈ বায়'ডাটা দিলে কি সুবিধা হয় আমাৰ যে মানে বুজি পোৱা যায় আগত যে হয় বায়'ডাটাত এইবিলাক লিখিছে, কামৰ অভিজ্ঞতা আছে বা কি আছে, সেই হিচাপত হয়। কিন্তু তেনেকৈ আহিলে কি হয়, মই এই 2-3 দিন ধৰি এনেকুৱা হৈছে কিছুমানে আহি আছে হঠাৎকৈ আমালোকে নাথাকোঁ, হা, ছাৰো নাথাকে, তা আহি পিনে এনেই ঘূৰি যায়। তো মই কওঁ তেনেকৈ আৰু নিজে আহি পিনে ঘূৰি গৈ কি লাভ। আগত বায়'ডাটা পঠালে সেই হিচাপত আমালোকে মাতিম, মাতি পিনে তেনেকৈ সেই হিচাপত সুধিম যে তোমাৰ কি কামৰ অভিজ্ঞতা আছে, কি ধৰণৰ, তেনেকুৱা ধৰণৰ যে অভিজ্ঞতা চাই আমালোকে কামত লগাম, হা। তো অভিজ্ঞতা নাথাকিলে আমালোকে মানে আকৌ বেলেগ ধৰণৰ কামত লগাম যাৰ অভিজ্ঞতা নাই। মইতো কৈছোঁ প্ৰথমত যে অভিজ্ঞতা থকা মানুহৰো কাম আছে আৰু অভিজ্ঞতা নথকা মানুহৰো কাম আছে। তো অভিজ্ঞতা থকা নথকাটো বায়'ডাটাত দিলে সেইখিনি গম পাম, ঠিক আছে। তো তেওঁলোকে কি কৰে নিজে ডাইৰেক্ট অফিচত আহিছে, আহি পিনে সুধিছে, সুধি পিনে এতিয়া ক'ব নোৱাৰা হৈছে, কোনো ইণ্টাৰভিউ লোৱা নাই বা ময়ো নাছিলোঁ বা ছাৰো নাছিল, ছাৰটো চবসময় নাথাকেই, গুৱাহাটী ভিজিট থাকে, বাহিৰত থাকে, এইফালে এইফালে, ঠিক আছে। তো মই কওঁ যে আগত বায়'ডাটাখন পঠাব, তাত মানে কি আগত যিটো মানে ৱৰ্ক এক্সপিৰিয়েঞ্চ, যিটো অভিজ্ঞতা আছে কামৰ, সেইটো লিখি পঠাব। পঠাই পিনে তাৰপিছত আমালোকে কল কৰিম যে তুমি ইমান তাৰিখত আহিবা, ইমানটা বজাত আহিবা, সেই হিচাপত আমালোকে মানে ইণ্টাৰভিউটো ল'ম। বা যেনেকুৱা টেলি জনা কিছুমান ল'ৰা আছে, টেলি জনা ল'ৰাবিলাক কি হৈছে আহিছে, আহি পিনে অহাৰ পিছতে বায়'ডাটা দি গৈছে, ডবল খৰচ হ'ল। তো মই কৈছোঁ মই ইমেইল আই ডিত পঠাব, ইমেইল আই ডি দিছিলোঁ, ইমেইল আই ডিত পঠাব, আপোনালোকৰ তেনেকুৱা খৰচটো নহয়। এই মৰিগাঁৱৰ পৰা আহে, আহি পিনে বায়'ডাটা দিবলৈয়ে আহে। তো মই কৈছোঁ খৰচটো তেনেকৈ নিজৰ কৰিব নালাগে, তোমালোকে আগতে পঠাই দিবা, ইমেইলত পঠাই দিবা বায়'ডাটাবিলাক, তেনেহ'লে আমালোকে চাম যে ৱৰ্ক এক্সপিৰিয়েঞ্চটো কি আছে বা জানে বা নাজানে, তাৰপিছত সিমানখিনি কামৰ আমালোকে দিম, যে আহি পিনে যে কামখিনি দিম যে চোৱা এইখিনি, হা, যে বা এইটো আমাক কৰি দিয়াচোন, বা টেলিয়ে জানে সেই হিচাপত কৰি দিলোঁ, অভিজ্ঞতাটো চাম, সেই হিচাপত চামহে আমালোকে। কিন্তু নহয় কি তাৰ পৰা ডাইৰেক্ট আহি বায়'ডাটা দি আহি লগ নাপায়, আমাৰ বায়'ডাটা দি গুচি যায়, আকৌ কল কৰা আৰম্ভ কৰে। তো মই কৈছোঁ যে আগত বায়'ডাটাত এক্সপিৰিয়েঞ্চটো লিখি দিলে সুবিধা হয়, ঠিক আছে। নেক্সট টাইম বায়'ডাটা দিলে মানে আগত এক্সপিৰিয়েঞ্চটো লিখি দিব বায়'ডাটাৰ লগত, তে মানে আমাৰ সুবিধা হয়। আৰু ফোন কৰি সুধিম যে যদি তেনেকুৱা মানুহ আমাৰ প্ৰয়োজন আছে তেনেহ'লে মাতিম, আৰু যদি প্ৰয়োজন নাই সেইটোও কৈ দিম, ঠিক আছে। তো সেই হিচাপত কৰিব মানুহ।